हेलो गाइस মই শিখা আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো মোৰ নিজা ব্যস্ততাৰ বাবে বহুত দিন আপোনালোকৰ পৰা আঁতৰি আছো তাৰ বাবে দুখিত আৰু আজি মই আপোনালোকৰ মাজলৈ লোকেল মুৰ্গীৰ এটা ৰেচিপি লৈ আহিছো ইয়াতে মই 350 গ্ৰাম লোকেল মুৰ্গীৰ মাংস লৈছো অলপ থেতেলিয়া লো আদা নহৰু আৰু এয়া লৈছো লং ইলাচি দালচিনি অকনমান মান ধনিয়া পিয়াজ আৰু আলু আৰু এয়া লৈছো মছলা আৰু এতিয়া মই কেৰাহী এখন গৰম কৰি ইয়াতে পৰিমাণ অনুযায়ী মিঠাতেল যোগ কৰিছো এয়া তেলখিনি মোৰ গৰম হৈছে আৰু মই এতিয়া ইয়াতে গৰম হৈ থকা তেলখিনিতে মই যিসমূহ তৈয়াৰ কৰি থৈছো হেয়া দিম এয়া দিছো কেঁচা জলকীয়া কেঁচা পিয়াজ কাটি ৰখা আৰু এইখিনি অকনমান সময়লৈ ৰঙচুৱা হোৱাকৈ ভাজি লম এয়া মোৰ অলপ ৰঙচুৱা হৈছে আৰু এতিয়া মই ইয়াতে দি দিছো থেতেলিয়াই লোৱা আদা আৰু নহৰুখিনি আৰু এয়া দি দিছো ইলাচি আৰু দালচেনিখিনি লং ইলাচি দালচেনি আছে ইয়াতে আৰু এইখিনি একদম মই ধুনিয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এয়া অলপ ভজা হৈছে আৰু এতিয়া মই ইয়াতে দি দিছো এয়া এভৰিডে মিট মছলা জোখ অনুযায়ী দিছো আৰু দিছো ইয়াতে ৰেড চিলি পাউডাৰ মই বৰ বিশেষ দিয়া নাই অলপ দিছো আৰু এই মছলাখিনিও ভালদৰে ভাজি লম এয়া মোৰ ভজা হৈ গৈছে এতিয়া মই ইয়াতে দি দিছো প্ৰায় আধা কাপ মান পানী এইখিনি ভালদৰে উতল আহিবলৈ দিছো এয়া মোৰ উতল আহি গল দেখা পাইছে আৰু এতিয়া মই ইয়াতে দি দিছো মাংসখিনি আৰু মাংসখিনি মই একদম ভালদৰে ভাজ খোৱালৈ এইখিনি ভাজি ল'ব লাগিব আৰু মই এতিয়া ইয়াতে দি দিম জোখ অনুযায়ী হালধি এয়া হালধি দিছো আৰু এতিয়া লৰাই লৈছো আৰু ইয়াতে মই এইখিনি খুব ভালদৰে এতিয়া মিক্স কৰি লৰাই লম আৰু এতিয়া দি দিছো পৰিমাণ অনুযায়ী নিমখ আপোনালোকে কিমান অনুপাতত বস্তুখিনি ল'ব তাৰ অনুযায়ী নিমখটো দিব নিজৰ জোখমতে আৰু এতিয়া মই ঢাকন লগাই এইখিনি হ'বলৈ দিম এয়া চাওক মই অলপ সময়ৰ পিছতে লৰাইছো মোৰ খুব ভালদৰে মাংসখিনি সিজিছে আৰু ইয়াৰ পৰা তেলখিনি ওলাই আহিছে দেখা পাইছে আকৌ মই ঢাকি দিম আৰু এয়া অলপ সময়ৰ পাছত আকৌ এবাৰ মই এদৰে লৰাইছো এয়া চাওক মাংসখিনি প্ৰায় ৰঙচুৱা হৈছে অলপ লাগি গৈছে অলপ লাগিলে ভাল লাগে মাংসখিনি আৰু এতিয়া মই ইয়াতে একদম দি দিছো এয়া দেখিছেনে কণী মই দুটা কণী লৈছো এয়া হৈছে কণী দিয়া মাংস যেহেতু থাম্বনেলত আপোনালোকে দেখি গম পাইছে আৰু এয়া মই ইয়াতে কণীখিনি দি দিলো আৰু এতিয়া কণী দিয়াৰ পাছতো মই ভালদৰে এইখিনি ভাজি লম এয়া ভালদৰে লৰাই ললো আৰু এইখিনি ঢাকি দি অলপ সময়ৰ কাৰণে ভালদৰে হ'বলৈ দিম এয়া অলপ সময়ৰ পাছত চাওক কণীখিনিও ভালদৰে মিক্স হৈ গ'ল আৰু ইয়াতে মই এতিয়া দি দিলো কাটি ৰখা আলুখিনি এয়া আলুখিনি দিও মই ভালদৰে এতিয়া লৰাই লম আকৌ ঢাকন মাৰি এইখিনি অলপ সময়ৰ বাবে হ'বলৈ দিম এয়া অলপ সময়ৰ পাছত চাওক আলুখিনি মোৰ প্ৰায় সিজিছে মই বহুত সময় লৈছো ভাপতে সিজাইছো আৰু এতিয়া দি দিছো অলপ বিলাহী মই 3টা বিলাহী লৈছো আৰু এই বিলাহীখিনি দি অকনমান সময় মই আকৌ এদৰে ভাপতে ৰাখি দিম এয়া বিলাহী জহি গৈছে আৰু অলপ সময় এদৰে ভাপত ৰাখিম এয়া চাওক বিলাহী প্ৰায় জহি গল আৰু এতিয়া মই ইয়াতে দি দিলো গৰম পানী এয়া পানীখিনি দিয়াৰ পাছত মই আকৌ অকনমান দৰি ভালদৰে লৰাই লৈছো আটাইফালে ভালদৰে গোটেইখিনি লৰাই লৈছো আৰু লৰাই লোৱাৰ পাছত এতিয়া মই ইয়াতে ঢাকনখন দি দিম আৰু এইয়া চাওক মোৰ সিজি গৈছে যেহেতুকে মই বহুত সময় ভাপতে ভাজিছো এয়া আলুখিনি অলপ ডাঙৰ হৈ থকা আলু কেইপিছমান মই এইদৰে ভাঙি দিছো যাতে অকনমান গ্ৰেভিটো ডাঠ হয় আৰু এয়া মোৰ মাংস ৰেডি হৈছে আৰু ইয়াতে মই এতিয়া দি দিম কাটি ৰখা মান ধনিয়াখিনি এয়া চাওক খবৰ সময়ত মান ধনিয়াখিনি দি দিছো আৰু মান ধনিয়াখিনি দি ভালদৰে লৰাই এইখিনি মই এতিয়া গেছটো অফ কৰি দিম এয়া মোৰ হৈ গ'ল গেছটো অফ কৰি দিও
আৰু এইয়া চাওক মই বাঢ়ি আনিছোঁ। এয়া দেখা পাইছেনে একদম একেবাৰে কম মছলাত ইমান ধুনীয়া হৈছে, খাবলৈ খুব টেষ্টি হয়। মই এইদৰে লোকেল মাংস খাওঁ কণী দি। আপোনালোকে যদি কণী দি লোকেল মাংস ৰান্ধি খোৱা নাই, আপোনালোকে এবাৰ খাই চাব, খুব ভাল পাব। আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু আগৰ দৰে এইটো ভিডিঅ'টো যেন সকলোৱে মোক মৰম দিয়ে। ধন্যবাদ।